নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি অসমীয়া থলুৱা জীৱনৰ মাছ মৰা দৃশ্য আপোনালোকক দেখুৱাম। আৰু চাওক, মাছ মাৰিবৰ কাৰণে আমি এই দংটো বা পুখুৰীটো আমি সৰু এটা গাঁত বা পুখুৰীত পানী জমা হৈছে আৰু এই পানীখিনি আমি বান্ধি ল'ম আৰু আমি এইখিনি সিঁচি ল'ম। আৰু চাওক, কাষতে মহিলা কিছুমানে বা ছোৱালী কিছুমানে মাছ মাৰি আছে জাকৈ খলে লৈ। চাওক, আৰু আমি কৰে আলিটো বান্ধি ল'ম আৰু যাতে যেতিয়া আমি ভিতৰৰ পানীখিনি সিঁচিম যাতে বাহিৰত উলিয়াই দিয়া পানীখিনি ভিতৰলৈ সোমাব নোৱাৰে। আৰু ইতিমধ্যে আমাৰ আলিটো বন্ধা হৈ গ'ল। এতিয়া আৰু আমি খুৰা ভাতিজা মিলি আমি মাছ মাৰিম। আমি মাছ মাৰিবলৈ পানীখিনি সিঁচি আছোঁ। যেতিয়া পানীখিনি কমি যাব তেতিয়া আমি ইয়াৰে মাছখিনি মাৰি ল'ম আৰু গাঁৱলীয়া থলুৱা জীৱনৰ যি দৃশ্য সেই দৃশ্য আপোনালোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাওক, আলি বান্ধি আছে। আমি ধুনীয়া ধুনীয়া ইয়াতে অসমীয়া থলুৱা প্ৰজাতিৰ মাছ আমি পাম আৰু সেই মাছ আমি আপোনালোকক দেখুৱাম। আৰু আজি আমি পানীখিনি সিঁচাই মাছ মাৰিম। আৰু চাওক, পানীখিনি সিঁচি আছে আৰু এতিয়া আমিও পানীখিনি সিঁচিম আৰু মাছ মাৰিম। ছোৱালীজনীয়ে এতিয়াও মাছ মাৰি আছে, পাই আছে চাগে। চাওক, মাছ মাৰি আছে। মাছ মৰাৰ দৃশ্য আপোনালোকে কেনে পালে নিশ্চয় জনাবহি। চাওক, আমি এতিয়া মাছ মাৰি আছে। পানীখিনি সিঁচি আছোঁ আৰু পানীখিনি যেতিয়াই কমিব বা কম হ'ব তেতিয়া মাছখিনি আমি ধৰিম আৰু ঘৰলৈ লৈ যাম। যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে আৰু আমি ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰিম। আজিৰ কাৰণে বাই।